ধুনীয়া বতাহ দিয়ে আপোনালোকে বতাহটো ধুনীয়া দিয়ে আপোনালোকে গৰম দিনত ধুনীয়াকৈ আপোনালোকে ফেন। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ নতুন ইউটিউব চেনেল MN আসাম নামৰ এই চেনেলটোলৈ। আপোনালোকে যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰতে থকা ক্লিংটো দবাই দিয়ক যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমতে চাবলৈ পায়। বন্ধুসকল, আপোনালোকক আজি এটা ইউনিক প্ৰডাক্টৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ আৰু মই আজি আনবক্সিং কৰিম এই বস্তুটোৰ বিষয়ে। আপোনালোকে কি বস্তুনো কেনেকুৱা হয় গোটেইখিনি চাব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক আৰু স্কিপ নকৰিব। স্কিপ কৰিলে ক'ৰ পৰা কি হ'লে বুজি নাপাব, গতিকে স্কিপ নকৰিব, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাওক। ঠিক আছে, বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমতে মই দেখাবলৈ গৈছোঁ এইটো পেকেট। আপোনালোকে বুজিছে পেকেটৰ ভিতৰত এটা ফেনৰ নিচিনা বস্তু আছে। কি হয় এইটো কেনেকুৱা হয়, ইয়াতে লিখা আছে মিনি USB ফেন। ঠিক আছে, মিনি USB ফেন হয় এইটো। আচলতে কেনেকৈ গাইডলাইন দিয়া হৈ আছে ইয়াতে, কেনেকৈ আপোনালোকে ইউজ কৰিব ইয়াতে গোটেইখিনি দিয়া হৈ আছে, কেনেকৈ কি ইউজ কৰে। ঠিক আছে, এইটো মেড ইন চাইনাৰ হয় কিন্তু আমাৰ ইণ্ডিয়াৰটো নহয়। এই বস্তুটো মই আপোনাৰ অফলাইনৰ পৰা লৈছোঁ, আপোনালোকে অনলাইনৰ পৰাও ল'ব পাৰিব। মই আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ল'ব পাৰিব। আপোনালোকৰ গৰম দিন আহিছে, গৰম দিনৰ কাৰণে বহুতেই উপকাৰী হ'ব এইটো মোৰ কাৰণে। ঠিক আছে, মই তাকে ক'লোঁ আপোনালোকে চাই ল'ব। ঠিক আছে, এইটো আপুনি এইটো যিটো পিন আছে সেই পিনটো এই মটৰটো ইয়াতে ভৰাই দিব। ঠিক আছে, ভৰাই দিব আৰু চাবটো বুজি দেখিছেনে। আপোনালোকৰ মোবাইলটো ল'ব, মোবাইলত ইয়াতে আপোনাৰ যিটো চাৰ্জাৰ হয় চাৰ্জাৰ পিনটোত ভৰাই দিব। আৰু তাৰ আগত এটা কথা কওঁ, আপোনালোকে যিবিলাকৰ USB মানে আপোনাৰ OTGটো যদি অন নাথাকে নহ'লে এইটো নকৰিব। OTG অন কৰি ল'ব। OTG অন কৰাৰ পিছত এইটো সোমোৱাই দিব। ঠিক আছে, মই দেখিব পাৰে আপোনালোকে ধুনীয়া বতাহ দিয়ে, আপোনালোকে বতাহটো ধুনীয়া দিয়ে আপোনালোকে গৰম দিনত ধুনীয়াকৈ আপোনালোকে ফেনৰ কাম কৰিব। ঠিক আছে বন্ধুসকল, দেখিব পাৰে কি ধুনীয়াকৈ কৰিছে। দেখিছে, আপোনালোকে কাৰেণ্ট নাথাকিলে এইটো ইউজ কৰিব পাৰে। বেছি দাম নহয়, 80 টকা মানত আপোনালোকে পাই যাব এই বস্তুটো। 80ৰ পৰা 100ৰ ভিতৰত এইটো আহি যাব অনলাইনৰ পৰা। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু এটা লাইক কৰি দিব, যাতে লাইক কৰিলে মই আপোনালোকৰ আগলৈ আৰু নতুন ভিডিঅ' বনাবলৈ পাৰিম। ঠিক আছে বন্ধুসকল, আজিলৈ